আমি গীৰ্জা যামেই, যিয়ে লকডাউন হোক যিয়ে বন্ধ হোক আমি গীৰ্জা গৈ আৰাধনা কৰিমেই। তেনেকুৱা ধৰণৰ ৰেডিকেল ষ্টেটমেণ্ট আপোনালোকে বহুতে শুনিছে চাগে আৰু বহুতে তেনেকুৱা ষ্টেটমেণ্ট কৈ আছে। কৰোনা ভাইৰাছৰ পৰা বাচিবৰ কাৰণে যোৱা 24 তাৰিখে আমাৰ মাননীয় প্ৰধানমন্ত্ৰীয়ে 21 দিনৰ লকডাউন ঘোষণা কৰিছে। কাৰণ এই ভাইৰাছটো যদি আমি মানুহৰ সংযোগত আহোঁ বেছিকৈ বিয়পি যাব পাৰে। তো তেনেকুৱা ধৰণৰ সাৱধানতা লৈ 21 দিনৰ লকডাউন ঘোষণা কৰা হৈছে। আৰু বহুতবোৰ ৰুল ৰেগুলেশ্যনৰ লগত মাননীয় প্ৰধানমন্ত্ৰীয়ে কৈছে যে কোনো ধৰণৰ ধৰ্মীয় অনুষ্ঠানত মানুহবিলাকে গেদাৰিং হৈ আৰাধনা কৰিব নোৱাৰিব। অকল খ্ৰীষ্টানেই নহয়, যিকোনো ধৰ্মীয় অনুষ্ঠান খুলি কিনে আমি গেদাৰিং হ'ব নোৱাৰোঁ। বাইবেলে আমাক স্পষ্টকৈ শিকায় কেনেকৈ আমি অধিকাৰীবোৰৰ বাধ্যতা হ'ব লাগে। যদি আমি ৰোমিয়া 13 অধ্যায় 1 বা 7 পদ পঢ়োঁ আৰু প্ৰথম পিতৰ 2 অধ্যায় 13 পদ পৰা আগত পঢ়োঁ, এই শাস্ত্ৰাংগবোৰে আমাক শিকায় কেনেকৈ আমি আমাৰ অধিকাৰীবিলাকৰ অধীন হৈ তেওঁবিলাকৰ বাধ্যতা হ'ব লাগে। এতিয়া কোনোবাই ক'ব পাৰে তেওঁলোকে আমাৰ আৰাধনা কেনেকৈ বন্ধ কৰিব পাৰে? আমি গীৰ্জা যাবই লাগিব, আমি আৰাধনা কৰিবই লাগিব, নহ'লে আমি ঈশ্বৰৰ পৰা দূৰ হৈ যাম। কিন্তু কথা হ'ল আমি সঁচাকৈ ঈশ্বৰৰ পৰা দূৰ হৈ যাম নেকি যদি আমি গীৰ্জা নাযাওঁ অলপ দিনৰ কাৰণে? প্ৰথমতে আমাক বুজিব লাগিব আমি গীৰ্জা কি কাৰণে যাওঁ। আমিতো নিজেই অকলেও আৰাধনা কৰিব পাৰোঁ, ঘৰতো আৰাধনা কৰিব পাৰোঁ, য'তো গৈ কিনে আৰাধনা কৰিব পাৰোঁ, কাৰণ ঈশ্বৰ সকলো ঠাইতে আছে। বাইবেলৰ বিভিন্ন শাস্ত্ৰাংগবোৰে আমাক শিকায় কি কাৰণে আমাক গীৰ্জা যাব লাগে। আমি এই কাৰণে গীৰ্জা যাওঁ যাতে আমি আমাৰ যি বিশ্বাসীবোৰ আছে তেওঁলোকৰ লগত একলগ হৈ একগোট হৈ একেলগে আৰাধনা কৰিব পাৰোঁ, এক সহভাগিতা ৰাখিব পাৰোঁ, যাতে সকলোৱে আমি ঈশ্বৰৰ বাক্যৰ পৰা শিকিব পাৰোঁ আৰু ইজনে সিজনক আমি উৎসাহ দিব পাৰোঁ, ইজনে সিজনৰ কথা জানি কিনে আমি নিজৰ প্ৰেম দৰ্শাব পাৰোঁ। এই সকলোবোৰৰ কাৰণে আমি গীৰ্জা যাওঁ। আৰু যদি অলপ দিন আমাৰ ভালৰ কাৰণে আৰু আনৰ ভালৰ কাৰণে যদি আমি গীৰ্জা নাযাওঁ আৰু ঘৰতে প্ৰাৰ্থনা কৰোঁ, তাৰ কাৰণে কিবা অসুবিধা আছে নেকি? মই ভাবোঁ নিশ্চয় নহয়। যোৱা দেওবাৰে যি আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই জনতা কাৰফিউ লাগু কৰিছিলে আৰু ৰাতিপুৱা 7টাৰ পৰা ৰাতি 9টা বজালৈকে বন্ধ আছিলে, কিন্তু কেৰালাৰ এটা ঠাইত এটা মণ্ডলীয়ে আৰাধনা কৰিলে। সেইটো 6টা বজাৰ পৰা তেওঁলোকে আৰাধনা কৰি তেওঁলোকে পবিত্ৰ প্ৰভুভোজ কৰিলে আৰু তাতে বহুত বিশ্বাসীবিলাকৰ মাজত এজন বিশ্বাসীক কৰোনা ভাইৰাছৰ পজিটিভ পোৱা গ'ল। তাৰপিছত গভৰ্ণমেণ্টে আৰু অধিকাৰীসকলে আহি সেই গীৰ্জাটোক সম্পূৰ্ণৰূপে বন্ধ কৰিলে আৰু একেবাৰে চিজ কৰি দিলে। আমাক এটা কথা বুজিব লাগিব, কোনোৱে আমাক আমাৰ যি বিশ্বাস আছে বা যীশুখ্ৰীষ্টক ত্যাগ কৰিবলৈ কোৱা নাই এতিয়ালৈকে। যদি ত্যাগ কৰিব কৈছে আমি সেইটো কেতিয়াও কৰিব নোৱাৰোঁ, কিন্তু তেওঁবিলাকে ত্যাগ কৰিব কোৱা নাই, আমাক অকল 21 দিনৰ কাৰণে ঘৰত থাকিব কৈছে। সেইটো আমাৰ ভালৰ কাৰণে আৰু আনৰ ভালৰ কাৰণে। আমি যদি বাইবেল পঢ়োঁ আমি গম পাম পাচনি-কৰ্ম 1 অধ্যায় 13 পদ, প্ৰথম কৰিন্থিয়া 16 অধ্যায় 19 পদ, ৰোমিয়া 16 অধ্যায় 3 আৰু 5 পদ, কলচিয়া 4 অধ্যায় 15 পদ। এই শাস্ত্ৰাংশবোৰে আমাক দেখুৱাই দিয়ে কেনেকৈ প্ৰথম শতাব্দীৰ বিশ্বাসীবিলাকে ঘৰত গোট খাই আৰাধনা কৰিছিলে। প্ৰথম শতিকাত যেতিয়া ৰোমত তাৰণা হৈছিলে বিশ্বাসীবিলাকৰ ওপৰত, তেওঁবিলাকে কোনোৱেই মুকলিমূৰীয়াকৈ নিজৰ বিশ্বাসটো দেখুৱাই দিব নোৱাৰিছিলে বা আনক কৈ দিব নোৱাৰিছিলে যে মই খ্ৰীষ্টিয়ান আৰু যীশুখ্ৰীষ্টক অনুসৰণ কৰোঁ। তেওঁবিলাকে মুকলিমূৰীয়াকৈ কোনেও আৰাধনা কৰিব নোৱাৰিছিলে। তেওঁলোকে ঘৰতে গোট খাই সেই সময়ত যীশুখ্ৰীষ্টৰ আৰাধনা কৰিছিলে, ইজনে সিজনৰ কথা জানিছিলে আৰু বিভিন্ন ধৰণৰ চিহ্নবোৰ ব্যৱহাৰ কৰিছিলে যাতে ইজনে সিজনক ক'ব পাৰে যে আমিও যীশুখ্ৰীষ্টক অনুসৰণ কৰোঁ। সেইটো সময়ত তেওঁলোকে ঘৰতে আৰাধনা কৰি ঈশ্বৰক প্ৰশংসা কৰিছিলে। 11 শতিকাত ইটালীৰ এজন মুছলিম অধিকাৰীয়ে, তেওঁৰ নাম আছিলে কালিফা আল হাকিম, গোটেই চাৰ্চবোৰক 9 বছৰ কাৰণে বন্ধ কৰিবলৈ ঘোষণা কৰিলে। সেই সময়টো খ্ৰীষ্টানসকলৰ বিষয়ে এক বহুত দুখৰ কাৰণ আৰু চিন্তাৰ কাৰণ হৈ পৰিছিলে। তেওঁলোকে ক'ত আৰাধনা কৰিব, ক'ত গোট খাব। তেতিয়া প্ৰত্যেক পৰিয়ালে তেওঁলোকে নিজৰ নিজৰ ডিচিশ্যন লৈ ঘৰতে আৰাধনা ষ্টাৰ্ট কৰিলে। আৰু সেই অধিকাৰীয়ে এদিন যেতিয়া বাটত গৈ আছিলে কি শুনিলে প্ৰত্যেক ঘৰৰ পৰা কিছুমান চাউণ্ড আহি আছে। অলপ সময় পাছত যেতিয়া তেওঁ ইনকুৱাৰী কৰিলে গম পালে যে প্ৰত্যেক ঘৰতে এটা চাৰ্চ আৰম্ভ হৈছে, তেওঁলোকে ঘৰতেই আৰাধনা কৰি কিনে চাৰ্চ আৰম্ভ কৰিছে। ই বহুত দুখ পালে, ই ভাবিলে মইতো চাৰ্চ বন্ধ কৰি দিছোঁ কিন্তু তেওঁলোকৰ আৰাধনা বন্ধ কৰিব পৰা নাই। তো তাৰ পাছত তেওঁ আকৌ এই চাৰ্চ খুলিবৰ কাৰণে আদেশ দিলে। মোৰ প্ৰিয়সকল,
21 দিনৰ কাৰণে হয় আমাৰ চাৰ্চবোৰ বন্ধ হৈছে, কিন্তু আমাৰ ঘৰ আৰু আমাৰ যি ৰিলেশ্যনশ্বিপ, আমাৰ সম্বন্ধ যীশুখ্ৰীষ্টৰ লগত কোনেও বন্ধ কৰিব নোৱাৰে। এইটো এটা সুযোগৰ সময় হিচাপে ভাবি সকলোৱে যেন ঘৰত গোট খায়, আৰাধনা কৰে পৰিয়ালৰ লগত আৰু ঈশ্বৰত আগবাঢ়ি যায়। এইটো নেভাবক যে আমি ঘৰত আৰাধনা কৰিছোঁ, আমাৰ ঈশ্বৰৰ পৰা আমাৰ সম্বন্ধ দূৰ হৈ গৈছে, আমি বিশ্বাসীবিলাকৰ লগ কৰিব পোৱা নাই, এই কথাবোৰ নাভাবিব। কিন্তু সুযোগ সময় হিচাপে আপোনালোকে লওক আৰু ঘৰতে আপোনালোকে আৰাধনা আৰম্ভ কৰিব পাৰে। আৰু যদি আমি সহভাগিতাৰ কথা পাতোঁ, আমি বিভিন্ন ছ'চিয়েল মিডিয়াৰ দ্বাৰা আমি সহভাগিতা কৰিব পাৰোঁ আমাৰ বিশ্বাসীবিলাকৰ লগত। ফোনৰ দ্বাৰাই হওক বা হোৱাটছআপ, ফেচবুক, বিভিন্ন ছ'চিয়েল মিডিয়া আছে যাৰ দ্বাৰা আমি ইজনে আনজনক কথা পাতিব পাৰোঁ, নিজৰ দুখৰ কাহিনী, নিজৰ প্ৰাৰ্থনা ৰিকুৱেষ্ট সেইবোৰ শ্বেয়াৰ কৰিব পাৰোঁ। সেইটো একো নাই। তো আহক এই সময় আমি এক সুযোগ হিচাপে লৈ ঘৰত আৰাধনা আৰম্ভ কৰোঁ আৰু প্ৰত্যেক ঘৰে যেন এক গীৰ্জাঘৰ হয় তাৰ বিষয়ে আমি ভাবোঁ। সকলোকে ঈশ্বৰ আশীৰ্বাদ কৰক আৰু এই সকলো কথাবোৰ বুজিবৰ কাৰণে চেষ্টা কৰক। প্ৰেইজ দ্য লৰ্ড। আমেন।